নিচিনা dipshikha हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल आरिफ एल्बाम ऑफिशियल আপোনালোকে চাই আছে আরিফ এলবাম অফিচিয়েল গতিকে বলক আমি আজিৰ ব্লগটো আৰম্ভ কৰোঁ চাওক না দোস্ত আমাৰ লগত এতিয়া কোন কোন আছে আপোনালোকে চাওক আমি ক'ত গৈ আছো ইয়া জেবুৰ ভাই ইয়াত আছে ৰকি এপিনা আছে আমাৰ গুলজাৰ কিহৰ কাৰণে আমি আহিছো ইয়াত এই কন্যা কুমাৰী আৰু তিৰুৱনন্তম মানে তাত যাম ভিডিঅ' শ্বুট কৰিবলৈ আৰু আৰিফ এলবাম অফিচিয়েল চেনেলটো আপোনালোকে সকলোৱে চাব বহুত ভাল ভিডিঅ' হ'ব সকলোৱে চাব আৰু বন্ধুসকল এতিয়া আমাৰ লগত আছে ৰকি ৰকি আমি কিহৰ কাৰণে গৈ আছো আমি তাত গৈ আছো এটা ভিডিঅ' শ্বুটিং কৰিবলৈ আৰু তাত গৈ পেলাই ভাল ভাল ভিডিঅ' শ্বুটিং কৰিম আপোনালোকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া আমাৰ আছে আমাৰ ডিজিটেল ক্ৰিয়েটৰ একদম গুলজাৰ মানে উদ্দেশ্যটো কি আমি কিহৰ কাৰণে গৈ আছো মই আৰু কিবা এটা বেছি নকম কেলা মই এতিয়া মুডটো অলপ বেয়া হৈ আছে মই আজি কি ক'ম মোৰ মানে মোজাদিকে ইমান প্ৰব্লেম কৰিলে আমাৰ চেনেলটো আপোনালোকে চাব অলপ ভিডিঅ'টো যদি অলপ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ' বনাই একো লাভ নাই কাৰণ ইউটিউবত ভিউজ নাহে ফেচবুকতো ভিউজ নাহে বহুত দিন ধৰি কষ্ট কৰি আছো গতিকে আমি সিমান মূল্য পোৱা নাই যিমান কষ্ট কৰি আছো সিমান মূল্য পোৱা নাই সেইকাৰণে মানে বহুত দুখৰ কথা আজি তিৰুৱনন্তপুৰম গৈ আছো আমাৰ কেমেৰামেন মানে চব ইয়াত ৰেডি আছে গতিকে আপোনালোকে চাব আৰু আমাৰ যিজন নায়িকা মানে एक्ट्रेस तो दीपशिखा থাকিব আৰু मुस्कान अहमद এই দুজনী আমাৰ एक्ट्रेस থাকিব ये हम लोग का टिकट हो गया हम लोग अभी जा रहा है सो फाइनली বন্ধুসকল আমাৰ ট্ৰেইন আহি যাব 10:40 গতিকে আমি ইয়াত ৰৈ আছো অলপ সময় সবে মিলি জুলি আৰু এনজয় কৰি আছো বিন্দাস ডাঙৰ আজি কি মানে দেখুৱাম সেইটো আমি নিজেও নাজানো গতিকে কেতিয়াও যোৱা নাই আজি ফাৰ্স্ট টাইম গৈ আছো চাই থাকক ভাল লাগিব বন্ধুসকল আমাৰ ট্ৰেইন আহি পালে গতিকে আপোনালোকে চাওক ট্ৰেইন আহি গ'ল আমাৰ সো গাইস আমি 4 ঘণ্টাৰ অন্তত আহি পালো তিৰুৱনন্তপুৰম আৰু এইটো মানে শিলচৰ এক্সপ্ৰেছ আমাৰ অসমৰ ট্ৰেইন গতিকে এইটোৰ অৱস্থা আমি কি ক'ম একেবাৰে বেয়া চাওক আমাৰ যিবিলাক ফ্ৰেণ্ড আছে এইবিলাক একদম বেয়া এটা ফেনো নচলে আৰু বাথৰুমৰ অৱস্থাটো আমি ক'বই নোৱাৰো যাবই নোৱাৰো এনেকুৱা অৱস্থা আৰু চাওক মানে ফেনৰ অৱস্থা কি এটা ফেন দেখুৱাব নোৱাৰো এনেকুৱা বেয়া পানীৰ ব্যৱস্থা নাই একোৱেই নচলে এইটো যদি কোনোবা ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহে চাই আছে গতিকে এইটোৰ ব্যৱস্থা ল'ব লাগে গৈ আছো তিৰুৱনন্তপুৰম ষ্টেচন যিটো মেইন চেণ্টাৰ আৰু আমি ৰাতি 3:10 আহি তিৰুৱনন্তপুৰম যিটো ট্ৰেইন ষ্টেচন সেইটো আহি পালোঁ আমি বাছ ষ্টেণ্ডৰ পৰা পোনে এতিয়া আহি গ'লোঁ আমি দীপশিখাহঁতৰ ওচৰত এতিয়া আমাৰ দীপশিখা আহিব আমাক লৈ যাব আৰু ক'ত দীপশিখা এতিয়ালৈকে অহা নাই দেখোন নাহে নেকি চ' ফাইনেলি আমাৰ দীপশিখা আহি পালে এয়া দীপশিখা হাই এভৰিৱান কি খবৰ দীপশিখা কি খবৰ তোমাৰ ভালেই তোৰ একদম মজা আছো বিন্দাছ হেপি আছো গতিকে বহুত ভাল আৰু লগ পাই গ'লো মোৰ ফ্ৰেণ্ডক মানে আমাৰ যিহেতু এটা ফিল্ম শ্বট বুলি মানি আছে মানে ইমান দূৰ হেপি আহিছে আৰু গোটেই ৰাতিটো মই হোৱাই নাই কি কম দোস্ত মানে একেবাৰে হোৱা নাই আজি মানে লগ পাই গৈছোঁ বহুত ভাল লাগিছে হেপি একদম ফাইনেলি আমি ৰুমৰ ভিতৰত আহি গ'লো এয়া দীপশিখা এইটো ৰুম আমাক ৰাখি দিছে এয়া আমাৰ গুলজাৰ এইপিনে আছে ৰকি দীপশিখা ক কালি কেনেকুৱা শ্বুটিং হ'ব কেনেকে এনেকে নহয় আমিতো ইমান মানে স্মাৰ্ট নহয় তোমাৰ নিচিনা দীপশিখা আৰু কথা হ'ল যে সব ফ্ৰেণ্ডক মানে নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ আৰু ভাল ভিডিঅ' আহিব হেপী নিউ ইয়াৰ আমাক নেক্সট ভিডিঅ'ত পাব নেক্সট ভিডিঅ'ত আমি সব দেখুৱাম আমাৰ শ্বুটিং কেনেকৈ হয় কি হয় আৰু আজিৰ ব্লগটো ইমানতে সমাপ্ত